আজি প্ৰশ্নটো হ'ল এনেকুৱা এটা শব্দ আছে যিটো শব্দৰ প্ৰথম আখৰটো কাটি দিলে এবিধ পাচলি নাম হয়। সেইটো কথা ছাৰ, এইটো চুলাই ছাৰ, চুলাই। বাৰু কেনেকৈ কোৱাচোন? চুলাই প্ৰথম চটো যদি আমি কাটি দিওঁ তো লাই হৈ যাব, আজি এটা পাচলি নাম হৈ গ'ল লাই শাক। চুলাই প্ৰথম চটো কাটি দিলে লাই শাক। ঠিক আছে ঠিক আছে ঠিক আছে। দ্বিতীয় প্ৰশ্নটো হ'ল গুড মৰ্ণিং ল'ৰা ছোৱালীসকল। বহুত দিনৰ মূৰত ক্লাছটো কৰিব আহিলোঁ। বাৰু ল'ৰা ছোৱালীসকল কোৱাচোন, মনত থকা অৱস্থাত তোমালোকে কি কি শিকিলা, কি কি জানিলা? ছাৰ জনাটো জানিলোঁ বহুত, কিন্তু বহুত আচৰিত আচৰিত কথা শুনি পালোঁ। কোৱাচোন কি আচৰিত কথা জানিলা? ছাৰ চকু আলিয়ে গান গালে আৰু আমাৰ নাহিতে বঁটা পালে, এইটো কমটি আচৰিত কথা হৈছে নেকি ছাৰ? ছাৰ আপুনিয়ে কওকচোন বাৰু। হয়, 2023 বৰ্ষৰ শিল্পীসকলৰ যি বঁটা বিতৰণ কৰিছিলে সেইটো কথা কৈছে। হয় ছাৰ তাকে কৈছোঁ মই। বাৰু হৰি তুমি কি জানিলা, তুমি কোৱাচোন। ছাৰ আমাৰ যিটো নেগেৰা নাম সেইটো বিহু গীত সংযোগ কৰা শুনি পালোঁ মই এবাৰ। তুমি কৰিশ্মাৰ কথা কৈছা। বাৰু নিশা তুমি কি কি জানিলা কোৱাচোন। ছাৰ মোৰ কথাটো শুনিলে বেয়া লগা আৰু খং উঠা। কৈ যোৱা তোমাৰ কথাটো শুনি চাওঁ। ছাৰ 2023 বৰ্ষৰ যিটো মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা সেইটো 10-15 মিনিটৰ মূৰে মূৰে মেট্ৰিকৰ পৰীক্ষাৰ 2-3খন পেপাৰ ফালি গ'ল ছাৰ। আৰু আমাৰ যি ছাত্ৰ ছাত্ৰীসকলৰ বাবে যি হেতালি চলি আছে এইবিলাক অতি সোনকালে কঠোৰ শাস্তি দিব লাগে বুলি ভাবোঁ ছাৰ মই। তুমি ঠিকেই কৈছা, অতি দুখ লগাৰ কথা। ছাত্ৰ ছাত্ৰীসকলৰ মাজত যি হেতালি খেলি আছে এইবিলাক কঠোৰৰ ওপৰত কঠোৰ শাস্তি দিব লাগে। তুমি ঠিকেই কৈছা তুমি। বাৰু আজি ক্লাছটো আৰম্ভ কৰোঁ। আজি প্ৰশ্নটো হ'ল এনেকুৱা এটা শব্দ আছে যিটো শব্দৰ প্ৰথম আখৰটো কাটি দিলে এবিধ পাচলি নাম হয়। সেইটো কথা ছাৰ, এইটো চুলাই ছাৰ, চুলাই। বাৰু কেনেকৈ কোৱাচোন। চুলাই প্ৰথম চটো যদি আমি কাটি দিওঁ তো লাই হৈ যাব, আজি এটা পাচলি নাম হৈ গ'ল লাই শাক। চুলাই প্ৰথম চটো কাটি দিলে লাই শাক। ঠিক আছে ঠিক আছে ঠিক আছে। দ্বিতীয় প্ৰশ্নটো হ'ল অসমৰ বৰ্তমান সাহিত্য সভাৰ সভাপতি কোন? ছাৰ সেইটো আমাৰ হিৰেণৰ দেউতাক ছাৰ। হিৰেণৰ দেউতাক মানে? ছাৰ আমাৰ লগত যে হিৰেণ লাষ্ট বেঞ্চত যে বহে যে তাৰ দেউতাক ছাৰ, ডক্টৰ সূৰ্যকান্ত হাজৰিকা। বাৰু তৃতীয় প্ৰশ্নটো হ'ল পৃথিৱীৰ আটাইতকৈ ওচৰত থকা তৰা বা নক্ষত্ৰটোৰ নাম কি? ছাৰ খুতৰা হ'ব নেকি? গৰুটো এইটো। তুমি কোৱাচোন। ছাৰ সূৰ্য হৈছে আমাৰ পৃথিৱীৰ আটাইতকৈ ওচৰত থকা এটা নক্ষত্ৰ। সুন্দৰ হৈছে। আজিলৈ ক্লাছটো ইমানতে সামৰণি মাৰিলোঁ, আৰু কাইলৈ নেক্সট ক্লাছটো হ'ব ভলুকা বাঁহৰ উপকাৰিতা কি কি। সকলোৱে ভালকৈ চাই আহিবা ভলুকা বাঁহৰ উপকাৰিতা কি কি। ক্লাছটো ইমানতে সামৰণি মাৰিলোঁ। অ'কে ছাৰ। নমস্কাৰ, আমাৰ ভিডিঅ'টো সকলোৱে চাই কেনেকুৱা পালে জনাব, আৰু সকলোৱে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব।